তো গাইজ সমূহ অসমবাসী ৰাইজক মোৰ চেনেলৰ তৰফৰ পৰা কাতি বিহুৰ শুভেচ্ছা জনালোঁ। এয়া পথাৰত বৰ্তমান বন্তি জ্বলাই আছে। তো লক্ষী মাক আদৰিছে। তো ভৰি পৰক সকলো পথাৰ, যাতে লক্ষী মাৰ আশীৰ্বাদত ভৰপূৰ হৈ উঠক। কাতি বিহু হৈছে আমাৰ কঙালী বিহু। যিহেতু লক্ষী আই পথাৰত আছে, সেইটোৱে যি আমাৰ পথাৰত ধানেৰে উপচি আছে সুন্দৰভাৱে। তাৰপিছতে আঘোণ মাহ আহিব, সোণালী ধানেৰে ভৰ্তি হ'ব। তাৰপিছত আমি লক্ষী পাম। আজি লক্ষীক আমি আদৰণিছোঁ যে আমাৰ পথাৰবিলাক ভৰপূৰ হওক, খেতি বাতি সুন্দৰ হওক। তেওঁৰ আশীৰ্বাদতে লক্ষী আই আজি চৰণত সেৱা জনাইছোঁ, যাতে লক্ষীয়ে সুন্দৰভাৱে আমাৰ পথাৰ কৰি দিয়ে। আৰু দিয়ল চাওক, এই আহি পেলাই পূজাটো দিয়াৰ লগে লগে আমাৰ বাবাহঁত আহিলে বঢ়িয়াকৈ। এইটো কিবা আছে ভিতৰত নাজানো, বুট থাকিব পাৰে। তো ইহঁতে ল'লে ধুনীয়াকৈ। এতিয়া এয়া
যাব ইয়াতে বাবাহঁতে কেইটামান উঠালে এনেকুৱা বহুত কৰিছানে অঁ 5টা আৰু আছে নাই আছে না মই যাই আছোঁ ব'ল চাওক এয়া ধুনীয়াকৈ লৈছে এয়া খুলি পেলাই এতিয়া খুলি আছে ধুনীয়াকৈ এয়া বাবা পূৰা একদম পূৰা হেৰি লৈছে এইটো পেপাৰ আৰু এইফালে পূৰা মানে প্লাষ্টিক লৈছে কিয় কাৰণে লৈছে প্লাষ্টিকটো যাতে তাতে যি দিয়ে তাৰমানে তাতে ভৰাই ল'ব বঢ়িয়াকৈ না এই চোৱা ইয়াতে বুট আছে ধুনীয়াকৈ এই ভৰাই ল'ব কৃষ্ণ 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 ভৰাই লোৱা